মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিখনৰ প্ৰথমটো সংস্কৰণত যদি আপোনালোকে আবেদন কৰিছিলে যেহেতু এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ আবেদন চলি আছে যিসকল লোকে প্ৰথমটো যিটো সংস্কৰণ আছিল হেতুত আবেদন কৰিছিলে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট চৰকাৰে আজি মুকলি কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ নিৰ্বাচিত উদ্যোগীলৈ 2 লাখ টকা আৰু 5 লাখ টকাৰ আৰ্থিক অনুদানৰ আঁচনি আপোনালোক সকলোৱে জানে যে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান অসম আঁচনিত আবেদন কৰিছে তেওঁলোকক চৰকাৰে যোগ্যতা অনুসৰি কিছুমানক 2 লাখ টকা দিছে কিছুমানক 5 লাখ টকা দিছে আৰু এই পইচাটো কিস্তি হিচাপত দিছে 30 ছেপ্টেম্বৰ 2024 তাৰিখে ৰাজ্যৰ 25,000ৰো অধিক উদ্যোগীৰ প্ৰতিগৰাকীলৈ 75,000 টকাকৈ তেওঁলোকে প্ৰথম কিস্তি যিটো পইচা আছিলে সেই পইচাটো তেওঁলোকে দিলে গতিকে আজিৰে পৰা অৰ্থাৎ 9 নৱেম্বৰৰ পৰা প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে দ্বিতীয় কিস্তিৰ ধন মুকলি প্ৰক্ৰিয়া বৰ্তমান আৰম্ভ হৈ গৈছে মুকলি কৰিবলগীয়া দ্বিতীয় কিস্তিৰ মুঠ ধনৰাশি হৈছে 66 কোটি টকা আৰু সাধাৰণ অৰ্হতা থকা উদ্যোগীক প্ৰদান কৰিবলগীয়া দ্বিতীয় কিস্তি হৈছে 25,000 টকা অৰ্থাৎ যিসকলৰ ধৰি লওক সাধাৰণ অৰ্হতা আছে মেট্ৰিক পাছ বা তাতকৈ তলত তেওঁলোকক 25,000 টকা দিব বাকী বৃত্তিগত অৰ্হতা থকা উদ্যোগীক প্ৰদান কৰিবলগীয়া দ্বিতীয় কিস্তি 1,75,000 টকা তেওঁলোকক আজিৰ পৰা দিয়া আৰম্ভ কৰিব গতিকে আপোনালোক যিসকল লোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান অসমৰ প্ৰথমটো যিটো কিস্তি পইচা সেই পইচাটো লাভ কৰিলে তেওঁলোকে এতিয়াৰ পৰা তেওঁলোকৰ যোগ্যতা অনুসৰি কিছুমানে 1,75,000 টকাকৈ লাভ কৰিব কিছুমানে 25,000 টকাকৈ তেওঁলোকৰ এতিয়া একাউণ্টত লাভ কৰিব চুক্তি স্বাক্ষৰ কৰা আৰু বাধ্যতামূলক প্ৰশিক্ষণ সম্পূৰ্ণ কৰা সকলো অৰ্হতা সম্পন্ন উদ্যোগীয়ে দ্বিতীয় কিস্তিৰ ধনৰাশি লাভ কৰিব অৰ্থাৎ আপোনালোকে প্ৰথম কিস্তি যেতিয়া লাভ কৰিলে তাৰ পাছত আপোনালোকৰ যিটো যিখিনি প্ৰক্ৰিয়া হৈছিলে সেই প্ৰক্ৰিয়াখিনি আপুনি কমপ্লিট কৰাৰ পিছত যদি আপুনি কৰিলে কমপ্লিট তেনেহ'লে দ্বিতীয় কিস্তি যিটো ধনৰাশি পইচা সেইটো আপোনালোকে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান 2.0ৰ বাবে এতিয়া গুৰুত্বপূৰ্ণ ঘোষণাও তেওঁলোকে দিছে পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত আছে ৰাজ্যৰ অতিৰিক্ত 75,000 অৰ্হতাপূৰ্ণ উদ্যোগীলৈ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে 18 অক্টোবৰ 2024 চনৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 মুকলি কৰা হৈছিল এই আঁচনিৰ বাবে আগ্ৰহী তথা অৰ্হতা সম্পূৰ্ণ উদ্যোগীসকলক cm88assam.gov.in পৰ্টেলত পঞ্জীয়ন কৰি আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে অৰ্থাৎ আপোনালোক যিসকল লোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনিৰ 2.0 যিটো সংস্কৰণ মানে এতিয়া দ্বিতীয় সংস্কৰণ আৰম্ভ হৈ গ'ল 18 অক্টোবৰৰ পৰা এইটোত আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব নৱেম্বৰ মাহৰ 18 তাৰিখলৈকে আপোনালোকৰ হাতত সময় আছে অৰ্থাৎ আপোনাৰ হাতত আৰু 9-8 দিন সময় আছে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে সোনকালে আপুনি আবেদন কৰক প্ৰথমে ইয়াত ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো হ'ব তাৰ পৰা আপোনালোকৰ যিটো এপ্লাই প্ৰক্ৰিয়া আছে সেইটো আপোনালোকে কৰিব লাগিব মানে ধৰি লওক আপোনালোকৰ যিখিনি আপুনি নথিপত্ৰ দিবলগীয়া থাকে বা আপোনাৰ ধৰি লওক যিটো প্ৰজেক্ট ৰিপৰ্ট জমা কৰিবলগীয়া থাকে এইখিনি বস্তু আপোনালোকৰ হ'ব ঠিক আছে গতিকে আপোনালোকে যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে সোনকালে ওচৰৰ CSC চেণ্টাৰলৈ গৈ আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰি ল'ব পাৰে বা নিজেও যদি আপোনালোকে কৰিব জানে তেনেহ'লে আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু যিসকলে আগতে যোৱা বছৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলে তেওঁলোকে বাকীখিনি প্ৰক্ৰিয়া কৰিলেই হ'ব আৰু আপোনালোকে যদি নিজে ঘৰত নাজানে বা খেলিমেলি পাইছে তেনেহ'লে ওচৰৰ CSC চেণ্টাৰলৈ আপুনি গৈ কৰিলেই হ'ব প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব আপোনাক কৈ দিছোঁ পেন কাৰ্ড লাগিব আপোনাৰ বেংক একাউণ্ট লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ লাগিব নিম্নলিখিত যিকোনো পৰিচয় বা ঠিকনাৰ প্ৰমাণপত্ৰ যেনে আধাৰ ভোটাৰ বা পাছপোৰ্ট ড্ৰাইভিং লাইচেন্স আপোনালোকে দিলেই হ'ব ঠিকনা পৰিচয়ৰ কাৰণে আৰু নিয়োগ বিনিময় অৰ্থাৎ এক্সচেঞ্জ কাৰ্ড আপোনালোকৰ লাগিব নিয়োগ বিনিময় পঞ্জীয়ন যিটো কাৰ্ড আছে সেই কাৰ্ডটো আপোনাৰ লাগিব অনলাইনত যিটো কাৰ্ড উলিওৱা হয় সেই কাৰ্ডটো আপোনালোকে দিব লাগিব গতিকে আপোনালোকে যদি আবেদন কৰিব বিচাৰে আপোনালোকৰ যদি বিজনেছ কৰিবলৈ মন আছে আৰু যিটো আপোনাৰ ইয়াত এজ ক্ৰাইটেৰিয়া দিছে সেই এজ ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপোনালোক পৰে তেনেহ'লে আপোনালোকে সোনকালে ওচৰৰ CSC চেণ্টাৰ ভিজিট কৰি বা নিজে আপোনালোকে ঘৰতে আবেদন কৰিব পাৰে যদি ভিডিঅ' যদি আপোনাৰ চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব এই চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগ পাম এটা অন্য ভিডিঅ'ত আহিলৈ ধন্যবাদ